নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাব লৈছোঁ লোকেল মুৰ্গী বইল। আচলতে মই খুৰী এগৰাকী ঘৰত খাইছিলোঁ, বহুত টেষ্টি লাগিছিলে খাই। সেইকাৰণে ঘৰত আহি বনাই চালোঁ, ভাল লাগিলে। সেইকাৰণে আজি আপোনালোকক বনাই দেখাব বিচাৰিছোঁ। তেন্তে আৰম্ভ কৰোঁ। এইখিনি লোকেল কুকুৰা, ইয়াতে মই পিঁয়াজ দিছোঁ এটা সৰু সৰুকৈ কুটি, আদা নহৰু বটি লৈছোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, অন্য মছলা ব্যৱহাৰ নকৰোঁ। হালধি দিম, নিমখ আন্দাজমতে, আৰু আমি অলপ জ্বলা দিম, জালুক, বিলাহী দি দিছোঁ। সকলো আমি মিক্স কৰি ল'ম। আমাৰ এইখিনি মিক্স কৰি হৈ গ'ল। কেৰাহীটো গৰম কৰি লওঁ। এটা মিক্স কৰি লোৱা মাংসখিনি ইয়াত দি দিম। দিম মিডিয়াম ফ্লেমত গেছটো ৰাখি গৰম হ'বলৈ দিম। এনেকৈ শুকানকৈ আমি 5 মিনিটমান সিজিবলৈ দিম। এনেকৈ শুকানকৈ ভাজি থাকিলে মাংসখিনিৰ পৰা পানী ওলায়। ভিজিব দিম। আমাৰ পানী যিখিনি ওলাইছিলে পানীখিনি শুকাই গ'ল। এতিয়া আমি ইয়াত গৰম পানী দি দিম। কেইটুকুৰামান বিলাহী থৈ দিছিলোঁ কুটা, সেই কেইটুকুৰা দি দিছোঁ। এইবাৰ ভালদৰে উতলিবলৈ দিম। উতলি আছে এয়া। আজি মই লোকেল কুকুৰা জোল কৰিয়ে থ'ম, বেছি নুশুকাওঁ। এয়া আমাৰ সিজিলে। ইমানতে আমি পানী নুশুকাওঁ, ইমানতে থ'ম। যিহেতু লোকেল মুৰ্গীৰ জোল খালেহে বেছি শক্তি পায় বুলি কয়। যিহেতু এতিয়া কৰোনা মহামাৰী হৈ আছে, সেইটো কাৰণে খাই থাকিবই লাগে। আমাৰ সিজিছেই। আপোনালোকে বনাই চাবচোন এনেকৈ, আৰু কেনেকুৱা পালে জনাব। বহুত টেষ্টি হয় খাবলৈ। আৰু মই গেছটো অফ কৰি দিওঁ। হৈ গ'ল। এয়া ৰেডি হৈ গ'ল। আমি এতিয়া খাই লওঁ। আপোনালোকেও খাই চাব বনাই পিনে, কেনেকুৱা পালেনো মোক জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।